হাই ফ্ৰেণ্ডছ, আশা কৰিছোঁ সকলোৰে ভাল। আৰু এতিয়া হৈছে ৰাতিপুৱা 6:30 আৰু মই ব্ৰাছ কৰি আজৰি। আৰু এইখিনি জুই ধৰা হয়, আমাৰ পানী গৰম কৰা হয় চাহ বনাবলৈ আৰু বহুতো কামত। আৰু সেই ভাবিলোঁ এইখিনি অলপ মচি লওঁ। বহুত জেগা নহয়, অকণমানেই হয়, মচি লওঁ। আৰু সেইকাৰণে মই মচি আছোঁ এতিয়া। তুমিও ঘঁহিবা দেই। এতিয়া আমাৰ দাদাটো ঘঁহিছে নহয়। আমাৰ ধুনু উঠিলে, এয়া ব্ৰাছ কৰি আছে। আৰু লগতে দাদাৰ ল'ৰাটো আহিছে, সিও শুই উঠি। আজি আছে ঘৰত সৰুকৈ সকাম এটা। আৰু সকাম আচলতে আমাৰ ঘৰত নহয়, বৰ্তাৰ ঘৰত। তথাপিও নিজৰ ঘৰৰ নিচিনাকৈ চব কৰিব লাগিব। সেইকাৰণে এতিয়া চব কৰি মেলি আজৰি হ'লোঁ। আৰু এতিয়া ধুনলৈ অকণমান খিচিৰি বনাইছোঁ, তাকে অকণমান মই খুৱাই লওঁ, তাক লৈ আহোঁগৈ। সি ৰাস্তাত খেলি আছে আৰু ইয়ালৈ আহিলে চবকে লগ পাই যে সি ভাল পায় খেলিবলৈ। সেইকাৰণে এতিয়া তাক লৈ আহোঁগৈ, তাৰপিছত তাক খুৱাই মেলি যাম তালৈ, বৰ্তাৰ ঘৰলৈ। বৌহঁতে মাতি আছে, তাত যাওঁ। আৰু একেই আৰু, ইয়াত সকাম তাত সকাম, সেইকাৰণে যাওঁ তালৈ। আৰু ধুনুক প্ৰথম আনি লওঁ, তাক খুৱাই লওঁ। তেনেহ'লে ভিডিঅ'টো লাষ্টলৈকে আপোনালোকে চাই থাকিব। এতিয়া ইয়াত হৈ আছে গীতা পাঠ, আৰু গীতা পাঠ কৰি আছে, লগতে ভাঙনিও কৰি আছে, পূজাইও আছে বহুতে, সকলোৱে শুনি আছে। এয়া অকণমানি মাইনাজনীক এই দুয়োটাই ল'ব লাগে, আমাৰ ধুন আৰু এই অকণমানিটো ল'ব লাগে, কোচত ল'ব লাগে। আৰু দুইটা চাপি চাপি আহি আছে, আৰু তাই অকণমান ভয়ো কৰিছে, সেইকাৰণে অকণমান কান্দিছেও। দুইটা চাপি আহিলে মানে। এয়া ডাঙৰ নবৌ, আৰু ডাঙৰ নবৌৱে চাহ বনাই আছে। বেলেগে বনাইছে বাৰু দেই। চাহ খাই লৈছোঁ, নবৌৱে চাহ দিলে ইয়াত। তাৰপিছত খাম প্ৰসাদ। এফালে সকলো মানুহ সকামত ব্যস্ত, আৰু আনফালে এই দুজনে, এজনে কলপাত ফালিছে, আৰু এয়া কলপাত কাটিছে হেনো, দেখিলে মানে বৰ্তাহঁতক কৰা এনেকৈ কলপাত কটা, কলপাত কাটিছে। আৰু আনফালে এজনে বাহিৰতে আহি পঢ়িছেহি, খুব পঢ়িছে আজি। আৰু এই দুজনক ৰখিবলৈ মানুহ এজন লাগিবই, নহ'লে মানে ক'ত পাইছেগৈ ঠিক নাই, বিচাৰি ফুৰিব লাগে পিছত। আৰু দুজন লগ হ'লেতো আৰু মানে অৱস্থা বেয়া হৈ যায়। এয়া মই কৰিছোঁ ভিডিঅ', আৰু বায়ে ভাবিছে ফটো তুলিছোঁ, সেয়ে পষ্ট দি আছে। চব সকাম শেষ হোৱাৰ পিছত আৰু ভিডিঅ' কৰা নহ'লে, বহুত কাম থাকে ন, সেইকাৰণেই কৰিবলৈ নহ'লে। আৰু এতিয়া সন্ধিয়া লাগিলে, আৰু আজিলৈ মোৰ ভিডিঅ'টো ইমানেই। যদি ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু কাষতে থকা বেল আইকনটো দবাই দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'খিনি সকলোৱে পাই থাকে। আৰু যিসকলে মোৰ ভিডিঅ' আগৰ পৰা চাই আছে, তেওঁলোকক বহুত বহুত ধন্যবাদ। তেনেহ'লে আজিলৈ আহিছোঁ।